हेलो फ्रेंड्स मोर चेनेलर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই এঠাইলৈ যাবলৈ ওলাইছোঁ আপোনালোকক দেখাম ক'ত যাবলৈ ওলাই বিহুলৈ বেছি দিন নাই যেহেতু মাজত কেইটামান দিনহে আছে আমাৰ ওচৰৰ এয়া মহিলা গোটবিলাকে মানে আত্মসহায়ক গোটবিলাকে লগ হৈ কিবা কিবি অকমান কৰিছে তাকে আপোনালোকক মই অকমান দেখাই দিওঁ ইয়াৰ পৰিৱেশটো এয়া মা বৰমা ভণ্টিৰ সৈতে মই এনেদৰে গৈ আছোঁ আমি ইঞ্জিনিয়াৰিং কলেজ কেম্পাছত থাকোঁ যিহেতু ইঞ্জিনিয়াৰিং কলেজৰ ফিল্ড এখনত এনেদৰে আত্মসহায়ক গোটবোৰে লগ হৈ ভোগালী মেলা আয়োজন কৰিছে আৰু আমি চাবলৈ গ'লোঁ তাত আজিকালি আত্মসহায়ক গোটৰ মহিলাসকলে স্বনিৰ্ভৰশীল হৈছে আৰু বহুতো আগুৱাই গৈছে তেওঁলোকে বহুত ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হৈছে আৰু এনেদৰে চলি আছে বহুতো গোট আজিৰ দিনতো আৰু প্ৰত্যেক জাগাতে আছে চাগে আপোনালোকৰ পিনেও আছে আমাৰ ইয়াতো আছে আৰু এই আত্মসহায়ক গোটবোৰে বিভিন্ন সময়ত বিভিন্ন কাম কৰা দেখা গৈছে আৰু এয়া ভোগালী বিহুৰ সময় যিহেতু তেওঁলোকে পিঠা পনাবোৰ এনেদৰে ওলাইছে চাকচোন কিমান ধৰণৰ পিঠা দৈ বহুত কিবা কিবি ওলাইছে দেখিলে খাওঁ খাওঁ লাগে ইমান ধুনীয়া বনাইছে আৰু তেওঁলোক আগুৱাই যাওক এনেদৰে আৰু বহুত কষ্ট কৰে আচলতে তেওঁলোকে আগুৱাই যাবৰ বাবে এইটো দেখিছেনে ইমান ধুনীয়া ধুনীয়া আচাৰো ওলাইছে বিভিন্ন ধৰণৰ খোৱা বস্তু ওলাইছে মই দেখুৱাই যাম আপোনালোকক চাই থাককচোন আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু এনেদৰে মই গোটেই কেইখন ষ্টলতে এবাৰ গৈছোঁ কোনে কি বনাইছে কেনেকুৱা বনাইছে চাবলৈ গৈছোঁ আৰু এইজনী বৌ হয় চিনাকি তেওঁ মোক এনেদৰে দেখাই আছে বস্তুখিনি কি বনাইছে কেনেকুৱা দাম এইবোৰ কৈ আছে আৰু বহুত গান বাজি আছিলে যিহেতু ষ্টলবোৰত তেওঁলোকৰ কথাবোৰ মই আপোনালোকক শুনাবলৈ পৰা নাই কাৰণ গানবোৰ দিলে আচলতে কপিৰাইট আহিব যিহেতু মই নিজেই কৈ দিলোঁ তেওঁ মোক ধুনীয়াকৈ কৈ আছিলে ক'ত কি দাম কেনেকৈ কি চবখিনি বুজাই কৈ আছিলে মই কিন্তু আপোনালোকক শুনাবলৈ নোৱাৰিলোঁ 50 টকা কাটে নিমকি তেল পিঠা 30 টকা গুৰ মিঠা হাফ লিটাৰ 50 টকা তাৰপিছত গুড়া আন্দা 50 টকা লাড়ু 80 টকা পিঠা 80 টকা জহা চাউল 90 টকা আৰু আপোনাৰ বৰা চাউল 80 টকা আৰু গামোচা আপোনাৰ 200 300 বেলেগ বেলেগ কোৱালিটি আছে আমাৰ ওচৰৰ খুৰী হয় আৰু এনেদৰে তেওঁলোকে খুব ধুনীয়াকৈ বিহু নাচি আছিলে যিহেতু মই ক'লোৱে আপোনালোকক গান বজি আছে খুব সুন্দৰ বিহু লাগি আছিলে তেওঁলোকে নাচি আছে অসমীয়া মানুহ হয় যিহেতু বিহু বুলিলেতো সকলোৰে মন প্ৰাণ ভৰি উঠে আৰু এপাক নানাচি থাকিব নোৱাৰে যিহেতু মাজে মাজে তেওঁলোকে এনেদৰে বিহু নাচিছে আৰু আপোনালোকক এয়া পিঠা আপোনাৰ মাজতে মই এটা বস্তু দেখুৱাম সেইটো আপোনালোকৰ ফালে কি কয় জনাব আৰু এয়া হৈছে মাহাকৰে আৰু আমাৰ ইয়াতে বিহুৰ সময়ত মানে মাঘৰ মাহটোত এয়া খাই মাহাকৰে আৰু এয়া চাউল তিল আৰু এনেদৰে কিবা কিবি ওলাইছে আৰু এয়া কাষ্টমাৰবোৰ আহিছে মানে ওচৰৰ কিছুমান মানুহ আহি এনেদৰে লৈছে ভাল লাগে যিহেতু এনেকৈ আহিও কিবা এটা লৈ আমি কিবা কিবি অলপ ল'লোঁ ইয়াৰ পৰা ইমান ধুনীয়া বস্তু আছে ইয়াতে কিবা কিবি অলপ লৈ ল'লোঁ আৰু এইখন হৈছে সেই ফিল্ডখন য'ত মেলাখন হৈছে আৰু এয়া ইঞ্জিনিয়াৰিং কলেজৰ হয় কেম্পাছৰ ফিল্ড এইখন ইঞ্জিনিয়াৰিং কেম্পাছৰ ভিতৰৰে ইয়াত খেলা ধূলা হয় আৰু বহু ফাংচনবোৰো তাত পতা হয় আৰু এয়া আমি ঘৰলৈ উভতিলোঁ গোটেইবোৰে কিবা কিবি অলপ লৈ ঘৰ পালোহি নাৰিকলৰ চিৰা আনিলোঁ এয়া 2 পেকেট 25 টকাকৈ 25কৈ আৰু এইটো হৈছে কৰ্দৈ আচাৰটো 25 লৈছে আৰু আনিলোঁ এয়া তিলৰ লাড়ু 2 পেকেট 25কৈ 50 লৈছে এইটো হৈছে মাহৰ দাইলটো লৈছে আধা কেজি 65 লৈছে আৰু এইটো হৈছে তিলটো আধা কেজি আনিছোঁ 100 টকা লৈছে 100 টকা তাৰপিছত আৰু এইটো হৈছে জহা চাউলটো লৈছে 70 আৰু এইটো জহা চিৰাটো লৈছে 90 তাৰপিছত আকৌ এয়া বৰা চাউল আনিলোঁ গোটেইখিনি অকণমান আনিলোঁ আৰু পিঠা অনা নাই যিহেতু পিঠা ঘৰত বনোৱাই যাব সেইবাবে আৰু এইজনী ৰ'বকে নোৱাৰিলে আচাৰ খুলি খালে কেনেকুৱা হৈছে বুলি আৰু টেঙা বস্তু যিহেতু ছোৱালী মানুহে ক'ত ৰ'ব পাৰে খালে আৰু কৈ আছে খুব টেষ্টি হৈছে বোলে আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজিলৈ এৰিছোঁ বাই বাই